নমস্কাৰ আৰু আন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই চলে ভটৰা ৰেচিপিটো লৈ আহিছোঁ। এয়া আমি গোটেই ৰাতি 12 ঘণ্টামান হ'ব মই কাবুলী বুটকেইটা তিয়াই থৈ দিছিলোঁ আৰু ধুনীয়াকৈ মানে চালনীত তলিয়াই লৈছোঁ। এতিয়া মই এচামুচ ইয়াতে এই কাপোৰখনতে চাহপাত এচামুচ দিম আৰু আমলখি শুকান গুড়ি অকণমান দিম। এনেই মানে কালাৰটো হ'লেই হ'ল। ইয়াত নিমখ এচামুচ দিছোঁ আৰু এই কাপোৰখন এটা টোপোলা কৰি বান্ধি ল'ব লাগিব যাতে চাহপাতখিনি মিহলি হৈ নাযায়। ধুনীয়াকৈ এনেকৈ বান্ধি দিব, দি ইয়াতে সোমাই দিব আৰু ইয়াতে 2 কাপ মই পানী দিম। চাব যাতে বুটখিনি ভিজি যায়। ইয়াতে মই পানী 2 কাপ দিছোঁ, দি কিনে এতিয়া মই ঢাকনি লগাই গেছত তুলি দিম। আপুনি 6টা চিটি হ'ব দিব। এটা চিটি যোৱাৰ হাই ফ্লেমত দিব আৰু বাকী 5টা লো ফ্লেমত দিব। এতিয়া আমি ভটৰাৰ আটাটো মাৰি ল'ম। এয়া মই চুজি হাফ কাপ ইয়াতে 2 কাপ পানী দি তিয়াই থৈছিলোঁ আৰু এতিয়া চালনীত মই তলিয়াই ল'ম। চুজিটো ভিজোতে টাইম লাগে, সেইকাৰণে মই আগতীয়াকৈ ভিজাই থৈ দিছিলোঁ। এতিয়া ইয়াতে ময়দা দিছোঁ মই 2 কাপ। ময়দা 2 কাপ দিছোঁ। ইয়াতে নিমখ এচামুচ দিম। চেনি মই মিক্সিত গুড়ি কৰি লৈছিলোঁ, 2 চামুচ দিম। দৈ দিম মই 2 চামুচ, পিছত লাগিলে আৰু অলপ দি দিম। আৰু বেকিং সোডা, বেকিং পাউডাৰ নহয়, বেকিং সোডাহে হাফ টিস্পুন দিছোঁ। এতিয়া এইখিনি মই মিক্স কৰি ল'ম আৰু চুজিখিনি ইয়াতে মিক্স কৰি দিম। এইটো চাব যাতে বস্তুখিনি গোটেইখিনি একেলগে মিক্স হৈ যায়। মই তেল এতিয়া দিয়া নাই, পিছত দিম মই তেলটো। দৈ আৰু অকণমান লাগিব। ভালদৰে মিহলি কৰিব, নহ'লে আপোনাৰ ভিতৰৰ পিনে শুকান শুকান হৈ থাকিব। এটা হৈ গ'ল। ইয়াতে মই এচামুচ তেল দি লৈছোঁ। এতিয়া গোটেইখিনিতে তেলখিনি লগাকৈ মাৰি থাকিব লাগিব। এনেকৈ মাৰিব লাগিব যাতে মালিচ কৰাৰ নিচিনা গোটেই তেলখিনি ইয়াতে মিহলি হৈ যায়। অলপ টাইম ল'লেও বস্তুটো মাৰাত যিমানে দেৰি হয় সিমানে ভাল হয়, বস্তুটো সিমানে ফুলিব। এয়া আমাৰ আটা মাৰা হৈ গ'ল। ইয়াতে অকণমান ওপৰত তেল লগাই ঢাকি থৈ দিম। আমাৰ বুটটো বইল হৈ গ'ল। এই টোপোলাটো মই গুচাই দিলোঁ আৰু এইটো এনেকৈ চাব টিপি, এইটো ধুনীয়াকৈ গলি গৈছে, মানে হৈছে। আৰু এতিয়া মই ইয়াতে আনাদানা আৰু পিঁয়াজ পেষ্ট বনাই ল'ম। এইখিনি তেলত মই এটা ইলাচি, 2টা লং আৰু দালচেনি টুকুৰা 2টা, শুকান জলকীয়া 1টা আৰু তেজপাত 2 কিলা। এইখিনি অকণমান ভজা হ'লে মই ইয়াতে আনাদানা আৰু পিঁয়াজ পেষ্টটো দি দিম। আনাদানা আপুনি নাথাকিলে নিদিলেও হ'ব, দিলে এইটো ভাল আৰু আপুনি যিকোনো জোখাৰ দোকানতে কিনিব পাব। মই ইয়াতে তেল 3 চামুচ দিছিলোঁ। লাগিলে আপুনি সৰিয়হৰ তেলো দিব পাৰে, ৰিফাইনো দিব পাৰে, 2টাই দিলে হ'ল, যিকোনো এটা দিলে হ'ব। ইয়াতে মই এতিয়া এইখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে আদা নহৰু পেষ্ট দিছোঁ 1 চামুচ। এতিয়া মই ইয়াতে নিমখ দিম অকণমান, বেছি পিছত আৰু লাগিলে দিম, কাৰণ পিঁয়াজখিনিত যাতে পানীটো সহজতে শুকাই যায়। আধা চামুচ জিৰা দিছোঁ, ধনিয়া দিছোঁ 1/2 চামুচ, গৰম মছলা দিছোঁ 1/2 চামুচ, হালধিৰ গুড়ি দিছোঁ 1/2 চামুচ, জলকীয়াৰ গুড়ি দিছোঁ 1/2 চামুচ। এতিয়া মই মেইন বস্তুটো দিম,
ইয়াতে মই ঘৰতে খুন্দি লোৱা, আপুনি কিনি আনিব পাৰে, ঘৰতে খুন্দি লোৱা চলে মছলা ফুল কৰি মই এচামুচ দিছোঁ। আপুনি যিকোনো ব্ৰেণ্ডৰে কিনি আনিব পাৰে, মই ঘৰতে খুন্দি লওঁ, তেতিয়া বেছি দিনলৈ ভালে থাকে। এতিয়া দেখিছে, এয়া দেখিছেনে কেৰাহীৰ ছাইডত তেল ওলাই আহিছে, মানে বিলাহীখিনি ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে বুটখিনি দি দিম। ভালদৰে মিহলি কৰি দিব। চাহপাত আৰু মই আমলখিৰ গুড়ি এইকাৰণে দিছিলোঁ, হোটেলত যেনেকৈ কালাৰটো ইয়াৰে ব্ৰাউনৰ নিচিনা হৈ যায়, সেইকাৰণে মই অলপমান বেলেগ কৰিবলৈ সেইটোৱে কৰিলোঁ, চাহপাত আৰু আমলখিটো। এনেইতো আমি ঘৰত ঘুগনি বনালে বগাই হয়, মই এইখিনি অলপ বেলেগকৈ বনালোঁ। পানী দিম, 1.5 গিলাচ হ'লেও হ'ব, 2 গিলাচ নালাগিলে 2 গিলাচতে হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান কচুৰি মেথি এনেকৈ দি দিছোঁ, এতিয়া গোন্ধটো বেছি ভাল হয়। এতিয়া মই ঢাকনি লগাই দিম। ঢাকনি লগাই দিলোঁ আৰু গেছৰ জুইটো কমাই দিলোঁ। এতিয়া আমি ইয়াতে ঘি এচামুচ দিছোঁ, গৰম হ'ব। ইয়াত আমাৰ চলে হৈ গ'ল। এয়া কি ধুনীয়া কালাৰ উঠিছে চাবচোন আপুনি, পূৰা ৰেষ্টুৰেণ্টৰ নিচিনা হৈছে। এতিয়া আমাৰ ঘি গৰম হৈছে। এতিয়া আদা দিছোঁ মই কেইটুকুৰামান, নহৰু দিছোঁ, আজৱাইন দিছোঁ, আজৱাইন দিলে হজমটো ভাল হয়, আৰু অকণমান হিং দিছোঁ। এতিয়া মই ইয়াতে দি দিম। গেছটো অফ কৰি দিব। এয়া আমাৰ চলে হৈ গ'ল। এতিয়া আমি ভটৰা বনাম। এতিয়া আমি কেৰাহী গৰম হ'ব দিছোঁ আৰু ভটৰাকেইখন ভাজি ল'ম। আপুনি চাবচোন কি ধুনীয়াকৈ ফুলি উঠিব। তেলটো কেৰাহীত আপুনি মন কৰিব যাতে তেলটো ধোঁৱা ওলোৱাকৈ গৰম হয়। আপুনি এফালৰ পৰা এনেকৈ দিব যাতে গোটেইখন তেলটো আপুনি বেছি গৰম হ'ব দিব, নহ'লে বস্তুটো গোটেইফালে নুফুলিব। আৰু এনেকৈ লুটিয়াই ল'ব, কেৰাহীখন অলপ ডাঙৰ চাই ল'ব, তেতিয়া আপোনাৰ দিয়াত সুবিধা হ'ব। এনেকৈ তেলেৰে চাওকচোন কি ধুনীয়াকৈ ফুলি উঠিছে, আৰু লুটিয়াই দিব। চাওকচোন এনেকৈ কেৰাহীখন ডাঙৰ চাই ল'ব, সেইটো মন কৰিব আপুনি। আৰু এনেকৈ তেলবিলাক এনেকৈ দি দিব। আপুনি হোটেলত যাবই নালাগে, ঘৰতে আপুনি এনেকুৱা ভাল চলে ভটৰা বনাই খাব পাৰিব। মই আপোনাক আৰু এখন দেখুৱাই দিম, এইখন হৈ গ'ল। আকৌ এবাৰ দেখাই দিছোঁ, এনেকৈ ধুনীয়াকৈ এফালৰ পৰা দি দিব। দেখিছেনে কেনেকৈ ধুনীয়াকৈ ফুলি আহিছে। এয়া চাওক, আমাৰ চলে ভটৰা ৰেডি। এয়া মই জলফাই ঘৰতে বনোৱা আচাৰ দিছোঁ। এতিয়া মই আপোনাক ফালি দেখুৱাম ভিতৰে কিমান কোমল হৈছে, আপুনি চাওকচোন। আপুনি খাই চাবচোন ঘৰতে বনাই, আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে।